প্ৰতিষ্ঠা দিৱসটো মানে হেৰি কৰি অধিৱেশনত অসম সত্ৰ সভাৰ মানুহ আছে, অসম সত্ৰ সভাৰ সম্পাদক আছে, সম্পাদকটো এই মাত্ৰ আহি পাইছে। এয়া আমার প্রবঞ্চন্দ্র নাথ প্রভুজনাই আমার ব্যাসর রোজা রুদ্রমণি নাথ প্রভুজনাক এখন ফুলাং গামোচেৰে আদৰি নাথ ব্যাসৰ রোজা আজি এখানে আবেলি ভাগত সুন্দৰ অনুষ্ঠান পৰিবেশন কৰিছে। আমি যথেষ্ট আপ্লুত হৈছো। আজি এতিয়ালৈ আমি বন্তি প্ৰজ্বলন হ'ল, তাৰপিছত আমাৰ ধৰ্মধ্বজা হ'ল, আমাৰ উপসভাপতি মাননীয় অমৰেন্দ্ৰ ডেকা বাপে ধৰ্মধ্বজা উত্তোলন কৰিলে, শ্বহীদ তৰ্পণ কৰিলে। আমাৰ যিসকল আজি এই অনুষ্ঠানৰ পৰা চিৰদিনৰ কাৰণে বিদায় লৈছে তেওঁলোকৰ কাৰণে আমি স্মৃতিচাৰণ সভা এখন আৰম্ভ কৰিলোঁ। সেইখনত আমাৰ সম্পাদক বাপ পৱন চন্দ্ৰ নাথ বাপে উদ্বোধন কৰিলে, সাজখিনি ৰূপায়ণ কৰিলে। তাতে আমাৰ শোভাযাত্ৰা থাকিলে, শোভাযাত্ৰাত মানে আমাৰ গীত নৃত্য বাদ্য এইবিলাক সম্পূৰ্ণ হেৰি হৈ গ'ল। তাৰপিছত আমাৰ গায়ন বায়ন গ'ল। আমাৰ অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব মাননীয় শ্ৰী পংকজ শইকীয়া প্ৰভুজনা আৰু লগতে অসম সত্ৰ মহাসভাৰ মানে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰঞ্জিত হাজৰিকা বাপজনাও ইয়াতে আজি আমাৰ যিটো শোভাযাত্ৰা তেওঁ উন্মোচন কৰে। ইয়াত নমস্কাৰ। আজি আমাৰ দৰং জিলাৰ এটা অগ্ৰগণী অনুষ্ঠান অসম সত্ৰ মহাসভাৰ দ্বাৰা পৰিচালিত বৰমপুৰ সংগীত মহাবিদ্যালয় আৰু বিষ্ণুপ্ৰভু সাহাশ্ৰমৰ যি 10ম প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসত আমাৰ দৰঙী কলাকৃষ্টিৰ এগৰাকী ব্যাস সংগীতৰ শিল্পী হিচাপে যি মোক সম্বৰ্ধনা জনালে, এইটো মই নথৈ আনন্দিত হৈছোঁ। আৰু তেখেতসকললৈ এই সুযোগতে আমি আমাৰ ব্যাস সংগীত দলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ তেখেতসকলে যি সন্মান এই আমাৰ সম্বৰ্ধনা জনালে, এইটো অকল আমাৰ বাবে নহয়, সম্পূৰ্ণ আমাৰ দৰংবাসী, আমাৰ যিটো দৰঙৰ লোককৃষ্টি ব্যাস সংগীত, এই ব্যাস সংগীতৰ সকলো শিল্পীলৈকে এনেধৰণে যিটো সন্মান আগবঢ়াইছে, এই সন্মান আমাৰ ব্যাস সংগীতৰ সন্মান বুলি আমি ভাবিছোঁ, আমি অন্তৰত স্থাপন কৰি লৈছোঁ। আৰু আমি দৰং জিলাৰ যিটো আমাৰ বিশেষভাৱে আমাৰ লোককৃষ্টি আমাৰ ব্যাস সংগীত, এই ব্যাস সংগীত সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যাতে আমি এই কৃষ্টিটো পৰিৱেশন কৰি আমি দৰংবাসী গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ, তাৰ বাবে আমি সকলোৰে ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু আমাক যি এই সন্মান জনাইছে, এই সন্মানটো আমাক আচলতে সন্মান নহয়, এয়া আমাৰ আশীৰ্বাদ। এই আশীৰ্বাদে আমাক অধিক উৎসাহিত কৰি আমাক এই সংগীত জগতত আমি আমাৰ জীৱন আৰু মন প্ৰাণ ঢালি আমি যাতে আগুৱাই যাব পাৰোঁ, তাকে আমি কামনা কৰিছোঁ।